কি কৰি আছনো? ৰিজাল্টটো চাচোন জলদি। মাৰৰ ভয়ত প্ৰেছাৰটো বাঢ়িছে চাগে। মোৰহে চিন্তা হৈছে, উশাহটো ছুটিয়ে হৈ আহিছে পাই। হেই ৰ'বাচোন ৰ'বা, 8টা বজাত ৰিজাল্ট দিব, এতিয়া 7টা বজিছে। কি যে ন, 1 ঘণ্টা আগৰ পৰা লেপটপটো খোলাই থৈছে আৰু পাছ হ'মেইচোন, ইমান চিন্তা কেলে কৰি আছানো? হেয়া কৃষ্ণ, খুৰাই ফোন কৰিয়ে আছে, এতিয়া 10-12তকৈ ওপৰে হ'লচোন। ফোনটো নুঠাবা এতিয়া, ৰিজাল্টটো আহি ল'ব দিয়া। উফ, আৰম্ভ হ'ব আৰু এতিয়া চবৰে লেকচাৰ। হা? অ' মা, অ' দেতা, চোৱাচোন মোৰ 85% কেনেকৈ আহিলে? ঠিকেইতো আছে, চাওচোন চাও। কোনটো এডমিটটোতো মোৰে হয় এখন। 85 পালি দেখোন, বঢ়িয়া। এইটো মোৰ হয় জানো? মইতো 60 মানে পাব লাগিছিলে, বহুত পাই গ'লো ৰে। অ' বিকাশ, বিকাশ ক'ত মানুহ নাই নেকি? ককাইদেউ ক'ত গ'লো? ইমানকৈ ফোন কৰিছো, ফোনটো নুঠাই যে। হৌৱা, আহিলেই তোৰ খুৰা। অ' খুৰা, আহক আহক আহক, বহক না বহক। হেৰি যোৱাচোন যোৱা, চাহপানীকে গৈ অলপ ঠিক কৰা আৰু ফ্ৰিজত থকা মিঠাইখিনি উলিয়াই দিয়া। যোৱা। বিকাশ, অ' খুৰা, ৰিজাল্ট কেনেকুৱা হ'ল? ভালেই হৈছে। যেনে তেনে 85 পালো আৰু এবাৰ। বা ভাল হৈছে, পাৰ্টিটোৰহে কথা আৰু। খবৰটো পাই ভাল লাগিল, ল'ৰাই নাম উজ্বলাইছে। পিছে বিকাশ, তই এতিয়া কি পঢ়িবি বুলি ভাবিছ? খুৰা, মই কমাৰ্চতে পঢ়িম বুলি ভাবিছোঁ। কি কমাৰ্চত ল'বি? তই ইমান ভাল নম্বৰ পোৱা ল'ৰাটোৱে কমাৰ্চত ল'বি, চায়েন্সতে ল। বুজিছে ককাইদেউ, ইয়াক চায়েন্সতে দি দিয়ক। জানো কি কৰে সি, তাৰ হেনো কমাৰ্চতে পঢ়িবলৈ মন। মাকে পিছে চায়েন্সত ল'বলৈ কৈছে। দেখিলি নহয়, যোগেনৰ পুতেকে কমাৰ্চত লৈ কি বেকাৰটো হৈ আছে। কৈছিলে চাকৰি পাব, ক'তা এতিয়া লোন লৈ হাঁহ ছাগলী পুহোঁতে গৈছে। ভণ্টিৰ জীয়েকে আকৌ চায়েন্সত লৈ ভাল চাকৰি পাইছে, বেংগালুৰুত থাকে, ফ্লেটো লৈছে নিজা কৰি। হয় নেকি? কিহৰ চাকৰি? কিবা ইঞ্জিনিয়াৰিঙৰ চাকৰি বোলে। ভালেই দে, অকলশৰীয়া মানুহজনীক খুৱাবই লাগে। বুজিছ বিকাশ, তই চায়েন্সতে ল, পিছত পস্তোৱাতকৈ একেবাৰে ঠিক কৰি ল। পিছত চাকৰি পালে তোৰহে ভাল হ'ব, আমাক খুৱাব নালাগে নহয়। খুৰা, আপুনি অলপ বহকচোন, মই ভিতৰৰ পৰা আহোঁগৈ। 75 পালো ৰে। হেল্ল' দীপক। অঁ ক, তোৰ ৰিজাল্ট ক, তোক ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ। মোৰ যে ইমান ভাল নাই হোৱা ৰে। 75 পালো আৰু অলপ আশা কৰিছিলো, নহ'লগে আৰু। পিছে তোৰ কেনেকুৱা হ'ল কচোন? পাছ কৰিলোঁ দে, পাছ কৰিলোঁ। যেন তেন পাছ কৰিম বুলি ভাবিছিলোঁ, 85 পাই গ'লোঁ। মই ইমানটো পাৰ্চেণ্ট আশা কৰাই নাছিলোঁ নহয়। কি 85 পালি? আমি নপঢ়ো কৰি ফালি দিলি। পাৰ্টি খুৱাব লাগিব কিন্তু দেই। তেন্তে আহি আছো তোৰ ঘৰলৈ আজি। হেই কি কয় এইবিলাক, তইতো মোক জানই, এইবিলাকতো কিসমত কা খেল। গড ইজ গ্ৰেট বুলি কৈ কথা এটা আছেতো। আৰু আহিবি এবাৰ গধূলিকে। ঠিক আছে, যাম তেন্তে তহঁতৰ ঘৰৰ পিনে এপাক। পইচা আকৌ, আৰু এতিয়া এডমিশ্যনটো ক'ত কৰিবিনো? এডমিশ্যন এতিয়া কি আৰু, কলেজত যাম আকৌ। এতিয়া মেট্ৰিকটো পাছ কৰিলে কলেজত নাযাম নেকি কিবা? ভালেই হ'ব দে, দুইটা একেলগে পঢ়িম আৰু টিউচন যাবলৈ দুইটাৰ সুবিধা হ'ব ন। সেইটো কেনেকে হ'ব আকৌ? তইতো চায়েন্সত ল'বি, মইতো কমাৰ্চত ল'ম, একেলগে টিউচনত কেনেকে যাম? কলেজত যাব পাৰি একেলগতে। চা, আমিতো এতিয়া ডাঙৰ হ'লো, কলেজ পালোগে, আৰু তইতো বাইক ল'বিয়ে ন। আৰু যিহেতু আমি লগৰ হয়, কলেজত আৰু মিহিমিহিকে একেলগত যাম আৰু ন। কি কমাৰ্চ? পাগল নেকি? মই 75% লৈ চায়েন্সত ল'ম বুলি ভাবিছো, তই কিহৰ 85% লৈ কমাৰ্চত পঢ়িব হ'লে? চিপকলিজনী কি কমাৰ্চত পঢ়িব নেকি এতিয়া? আৰে মাৰ্কছৰ কথা নহয়, মনটোৱে মেইন। যোনটো ভাল লাগে সেইটোৱে পঢ়িব লাগে, মাৰ্কছটো মেটাৰ নকৰে নহয় চবতে। বৰ তাৰ মনটোনো কি আৰু, আজি এইটো লাগিব, কাইলে সেইটো লাগিব, আৰু অকলে কমাৰ্চ পঢ়িনো কি কৰিবি? আমি লগৰ গোটেইকেইটা চায়েন্সত পঢ়িমেই দেখোন।
আৰে ভাই মই এডজাষ্ট কৰি ল'ম দে আৰু তহঁতৰ লগ পায়ে থাকিম ন কলেজখনতো একেই হয় ন বেছি কৰি দিওঁ আৰু তই ভাই চা একেই চাবজেক্ট একেই টিউচন একেলগে অহা যোৱা কৰিম আকৌ সেইটো হয় চাওঁ কি হয় জানো ভাবি ল দেই টাইম আছে কিন্তু চাওঁ দে কি কৰোঁ এতিয়া হ'ব দে হ'ব দে যি কি নহওক থৈছো দেই মোৰ ঘৰলৈ আলহী আহিছে দে ঠিক আছে থৈছোঁ আৰে গোটেইকেইটা চাইন্সত লৈছো এইটোৱে কমাৰ্চত লৈ কি কৰিব কি কৰিব কৈছে নাজানো আৰু দেই যাওঁ বিকাশ কাইলৈ তই দেউতাৰ লগত গৈ এডমিশ্যনৰ ফৰ্মখন লৈ আহিবিগৈ আৰে মা কিমান কমনো কাইলৈকে চাইন্সৰে দিব কমাৰ্চৰ পৰহিয়ে দিব কিবা তই মানে চাইন্সত নপঢ় মই কেতিয়া ক'লো চাইন্সত পঢ়িম বুলি তোমালোকে লগাই আছা চাইন্স মইতো কমাৰ্চত পঢ়িম বুলিয়ে কৈ আছো কেতিয়াৰ পৰা এতিয়া ক'লো মানে চবেই দেখোন কৈছে আকৌ নিজেওচোন দেখিছই কমাৰ্চৰ একো স্ক'প নাই আৰে তাৰ যোনটো মন সেইটোৱে পঢ়িব দিয়াচোন আপুনি মনে মনে থাকক পইচাবোৰ কি এনে পানীত পেলাব মন গৈছে নেকি তোমাক যে একো ক'বই নোৱাৰি আৰু দেই মা তুমি অলপ বেছিয়ে কৈ দিয়া আৰু দেউতা চাইন্সত পঢ়ি আৰু চবে চাকৰি পায় লগৰ গোটেইকেইটাই চাইন্সত ল'ব তোৰনো কি ইজ্জত থাকি যাব মানুহৰ আগত একেলগতে থকাকেইটা চব চাইন্সত তই কমাৰ্চ বুলি কবি আৰু মানুহে সুধিলে মুখখন হেমেনা হেমেন কৰি মা হ'ব কাইলৈকে গৈ ফৰ্মখন লৈ আহিমগৈ আৰু এতিয়া কৰিছোঁ কিন্তু পাছত যদি কেনেবাকৈ ৰিজাল্ট বেয়া হয় মোক শুনাই নাথাকিবা কিন্তু দেউতা দেউতা মই যে সঁচাকৈ চাইন্স নোৱাৰিছোঁ বুজিবলৈ বহুত দিগদাৰ হৈছে পাৰিবি বোপাই অলপতো কষ্ট কৰ মেট্ৰিকত 85 আহিছে তই নোৱাৰিবিনে অলপ কষ্ট কৰ বোপাই পাৰিবি আমি যি লাগে তাকে আনি দিম সঁচাকৈ নোৱাৰিছোঁ মা বহুত কষ্ট হৈছে হেৰি শুনিছেনে কি কৈছে শুনকচোন আৰু শুনটো তোৰ কোনটো চাবজেক্ট বুজিবলৈ কষ্ট হৈছে দেউতাও চাইন্সত লৈছোঁহে হয় ইংলিছ আৰু MILটো এৰি চাইন্সৰ গোটেইকেইটা ছাবজেক্টতে প্ৰব্লেম হৈছে মোৰ ঠিক আছে তেনেহ'লে তোৰ কাৰণে এজন ভাল মাষ্টৰ এজন চাব লাগিব আজিয়ে গৈ বিচাৰক ল'ৰাটোৰ ভৱিষ্যতৰ কথা আছে মা মা লোৱা ৰিজাল্ট লোৱা আলুগুটিকেইটা ভাজিয়ে নাগে কৈছিলোঁ নহয় চাইন্স নোৱাৰোঁ বুলি খালি নিজৰটোতে ধ্যান দিবা এতিয়া দেখিছাই নহয় এতিয়া পিছে নক'বা কিয় ফেইল কৰি দিবি কি পঢ়া শুনা নকৰিবি দুখটো মোক দিছ এতিয়া ফেইল কৰি লাজ ল'বা নাই আগতে কৈছিলোঁ এখন চাইন্স নলওঁ বুলি গোটেইবোৰ ছাবজেক্টে ফেইল আগতে নপঢ়া ল'ৰাটো এতিয়া 4-5 ঘণ্টা পঢ়িও পাছ কৰিব পৰা নাই বুজিছা তুমি মোৰে ভুল পঢ়াবই নালাগিছিলে লগৰবোৰ চাবি 60-70 পাব তোৰ 85ৰ পৰা চিধা 40 তাহাঁতি কেনেকৈ পাৰিব তই 85 পোৱা ল'ৰাটোৱে ফেইল কৰিছ যে চায়েন্সতচোন ভালেই মাৰ্কছ পাইছিলি এতিয়া কৰিলি নহয় এনেই এবছৰ বৰবাদ তই মোৰ মূৰটো খালি আৰু নপঢ়ো যোৱা নেলাগে পঢ়াবলৈ চাইন্সত আগৰ পৰাই নপঢ়ো বুলি কৈছিলোঁ ঐ কাক কেনেকৈ কথা কৈছ হা কেনেকৈ নোৱাৰিবি লোকে কেনেকৈ পঢ়িছে হেৰি তোমাক আৰু কিমান বুজাম মই ল'ৰাটোক ইমানকৈ কষ্ট নিদিবা চবৰে কেপাচিটি একে নহয় সি আগতে ঘৰত নপঢ়াকে 85 পাইছিলে কিন্তু এতিয়া ইমান পঢ়ি শুনিও কেলে পোৱা নাই অলপ ভাবিবা বুজিছা আৰু তাক ইমানকে প্ৰেছাৰ নিদিবা তাৰ কথা নুশুনি এবছৰ এনেই বৰবাদ হ'ল মই ভাবিছোঁ কি তাক আকৌ কমাৰ্চতে লৈ আনো তাৰ ভৱিষ্যতটো এনেকেই বৰবাদ কৰিব নোৱাৰি কি যে হ'ব আৰু বাপেক পুতেকৰ হ'ব এতিয়া যি মন তাকেই কৰক নাকটোতো কটালেই এবছৰ বৰবাদ সময় টকা চব নষ্ট কৰ তই পিছত ৰিজাল্টৰ সময়ত চাম মই পঢ়াৰ ধান্দা নথকাবোৰত এনেকুৱাই হ'ব হেৰি মনে মনে থাকাচোন আৰু উপায় তই আজিয়ে ওলা মোৰ লগত কলেজত গৈ প্ৰিন্সিপালৰ লগত কথাটো পাতি থৈ আহোগৈ আৰু এইবাৰ এডমিশ্যনৰ সময়ত তোক কমাৰ্চতে ভৰাই দিব কম মা কি হ'ল ইমান চিঞৰ বাখৰ কৰিছ যে
আমাৰ আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিলে নহয় মই ক্লাছত ছেকেণ্ড আহিলোঁ 89%। কি সঁচাকে নেকি? অ' বোপাই, মোৰ ল'ৰাটোৰ ৰিজাল্ট ইমান ভাল হ'লনে? হেৰি শুনিছানে? চাহকে বনোৱাচোন অলপ, মিঠাই অলপ লৈ আহিছিলোঁ। আৰু মই তোমাক কৈছিলোঁ নহয়, চবৰ প্ৰতিভা বেলেগ বেলেগ থাকে। মানুহ যোনফালে যায় সেইফালে যাব দিব লাগে। মাৰ্কছ ইজ ভেৰিয়েবল, মাৰ্কছ সলনি হ'বই। কেৱল মাৰ্কছ লৈ ভৱিষ্যত গঢ়িব নোৱাৰি, তাৰ লগত প্ৰতিভাও লাগিব। মোৰ ভুল হ'ল বোপাই, লোকৰ কথাত আহি তোৰ কথা নাভাবিলোঁ। ভুল মোৰো মা, মই নিজৰ কথাত থিয় দিব নোৱাৰিলোঁ, তাৰ বাবে মই বিপদত পৰিছিলোঁ। আৰু তাৰ ফলত মোৰ এবছৰ লোকচানো হ'ল। ইয়াত কাৰো বেলেগৰ ভুল নাই, ভুল নিজৰে হয় মা। ককাইদেউ, অ' ককাইদেউ। সেয়া দেখিলে নহয়, ফ্ৰী মিঠাই খাবলৈ আহিলে। নমস্কাৰ, আমি হাঁহি বিৰিগণিৰ তৰফৰ পৰা এই বছৰ মেট্ৰিক পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বছৰ যিসকলে ভালদৰে ফলাফল দেখাব নোৱাৰিলে তেখেতক আমি অনুৰোধ কৰিছোঁ যে তেহেঁতি মনটো বেয়া নকৰে আৰু আগন্তুক পৰীক্ষাত ভাল ফলাফল দেখাব বুলি আমি আশা ৰাখিলোঁ। যিহেতু এতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল পোৱাৰ পিছত সকলোৱে হাই ছেকেণ্ডেৰীত নাম ভৰ্তি কৰিবলৈ ব্যস্ত হৈ পৰিছে, আমাৰ এই ভিডিঅ'টোৰ যোগেৰে আমি এয়াই বাৰ্তা প্ৰদান কৰিব বিচাৰিছোঁ যে যি ষ্ট্ৰীম বা শাখা বাছোঁতে যাতে পৰিয়ালবৰ্গই বাধা প্ৰদান নকৰে আৰু বাহিৰৰ লোকৰ কথা শুনি নিজৰ সন্তানৰ ভৱিষ্যত নষ্ট নকৰে। যদি ছাত্ৰ ছাত্ৰীসকলে বিবেচনা কৰিব পৰা নাই তেতিয়া তেওঁলোকক সহায় কৰক আৰু সঠিক ৰাস্তা দেখুৱাওক। আৰু এটা কথা, কোনো শাখা বেয়া নহয়, ছাত্ৰ ছাত্ৰীৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে সকলো। নম্বৰটো আজি বেছি, কাইলৈ কমিবও পাৰে, হয়তো বাঢ়িবও পাৰে। গতিকে নম্বৰটো চাই ভৱিষ্যত গঢ়াৰ কল্পনা হয়তো বিপদত পেলাবও পাৰে। আৰু শেষত হাঁহি বিৰিঙনিৰ তৰফৰ পৰা আমি সকলো ভাইটি ভণ্টিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।